জমা দিব আহিছিলোঁ কিন্তু ইয়াতে মানুহ কোনে জমা লয় কাৰো খবৰ নাই তাৰমানে আৰু যিবিলাকে জমা দিছিল সববিলাক ইয়াতে পেলাই দি থৈ গুচি গৈছে এইটো আমাৰ ডিচি ছাৰক কিবা বিহিত ব্যৱস্থা ল'ব বুলি আমি আশা কৰিছোঁ আৰু সেইটোই এটা ভেকু বানা এইটো এটা চমক সৃষ্টি কৰাৰ কাৰণে এইটো এনে কৰিছে আৰু অসমত যি জব মেলা হৈছে তাতে আমি খুব সুখী অনুভৱ কৰিছোঁ কিন্তু এই জব মেলাৰ নামত যি মানসিক তাৰপিছত ভেকু বাওনা আৰু অসম চৰকাৰে 1 লাখ জব দিম বুলি কৈ যিটো প্ৰতিশ্ৰুতিৰ নামত ভেকু বাওনা চলাইছে এইটো প্ৰথমে মই বন্ধ কৰিবলৈ অনুৰোধ জনাইছোঁ কাৰণ দুখীয়া মানুহে যি টকাৰে জেৰক্স কৰিব লগা হৈছে তাত পাৰ্টিকুলাৰ কোনো মানে দিয়া নাই আমাক কেনেকৈ কি ডকুমেণ্টছ দিব লাগে জাষ্ট দুখন চিবি লৈ আহিবলৈ দিছে কিন্তু কি হৈছে সবে গোটেই ডকুমেণ্টছখিনি 100-200 টকাকৈ খৰচ কৰিছে পিছত আৰু দিন হাজিৰাটো যিটো পইচা সেইটো আজি সিহঁতে কামত নোযোৱাকৈ আজি ইয়াত আহিছে কিবা এটা আশাত কিন্তু আমি আহাৰ পিছত কি হৈছে ইয়াত গোটেই ডকুমেণ্টছখিনি ইহঁতে পেলাই দিছে অৰ্থাৎ আমি যে আহিছোঁ আমাৰ কোনো কামতে অহা নাই বা এইটো কোনো ডাটাই নাই গতিকে আমাক এনেকুৱাকৈ কিয় পইচা খৰচ কৰালে অসম চৰকাৰে আৰু এনেকুৱাকৈ কিয় অবন্তাম্বী এটা কাম বা জব মেলাৰ নামত কিয় এনেকুৱা এটা চমক দেখুৱাই মানুহক হাৰাশাস্তি কৰিছে এই বিষয়ত আমি অসম চৰকাৰৰ চকু আৰু আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ ডিচি ছাৰৰ চকু নজৰত ৰাখিবলৈ এইখিনি কোৱা হৈছে।